হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ আৰু ব্লগটোৰ লগতে আপোনালোকৰ এটা ৰেচিপিও শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব ভিডিঅ'টি। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে অকণমান গাঁৱৰ পৰিৱেশ দেখাই লৈছোঁ আপোনালোকক। গাঁৱৰ পৰিৱেশ এনেও বহুতেই ভাল লাগে। আজিকালি টাউনততো গছ-গছনি নাই, খুব কমেই। এয়া নদীত মাছ মাৰা, দাদাসকলে মাছ মাৰি আছে। কি মাছ পালে চাওকচোন। খেতি পথাৰ। এয়া হ'ল গছি মাছ। কোনে কোনে গছি মাছ খাই ভাল পায় বাৰু? মই সিমান এটা ভাল নাপাওঁ। এই মাছ ভৰাই আছে মোনাত। এইবিলাক সৰু সৰু মাছো পাইছে। আজি দুপৰীয়াৰ আহাৰ একদম ভালদৰে খাব আৰু দাদাই। ঘৰত বাইদেউৰ মুখত হাঁহি উঠি যাব। এই চাওকচোন পথাৰ। এইটো আছিলে আমাৰ ঘৰৰ ওচৰৰ দাদা এজনৰ পুখুৰী। পুখুৰীত মাছ মাৰি আছে। বহুত ডাঙৰ হয় পুখুৰীটো। ইমান ধুনীয়া পৰিৱেশ, সেউজীয়া সেউজীয়া চাৰিওপিনে। এয়া ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম। এয়া মাছ। তো এতিয়া মই ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তো চাওক মই কি কৰোঁ। এয়া বিলাহী, পিঁয়াজ, নহৰু, জলকীয়া যোনে যিমান খাই ভাল পায় তেনেকৈ দিব পাৰে। কাজু বাদাম লৈ লৈছোঁ। আজি বনাব চেষ্টা কৰিম বাটাৰ পনীৰ। পনীৰো আছে। এতিয়া মই পনীৰখিনি ভালদৰে কাটি ল'ম, ধুই মেলি পিচ কৰি কাটি ল'ম। তো কাম কৰাৰ লগতে মাজে মাজে চাহও খাই আছোঁ। কাম কৰি কৰি ভাগৰ লাগি যায় ন। হাজবেণ্ডে চাহ বনাই দিছিলে, তাকে খাই আছিলোঁ। তো মোৰ গোটেইখিনি কাটা হৈ গ'ল। তেওঁ সুধিছিলোঁ এইখিনি পনীৰ দিলে হ'বনে। পিঁয়াজখিনিও ভালদৰে কাটি লৈছোঁ। গোটেইখিনি বস্তুৱে মই কাটি ল'ম সৰু সৰু কৰি। এতিয়া মই আমুল বাটাৰ দি পনীৰখিনি ভাজি লৈছোঁ। বেছি সময় মই ফ্ৰাই নকৰোঁ, অকণমান কালাৰ আহি যোৱা কৰি ফ্ৰাই কৰিম। চাই থাককচোন কি কৰোঁ। অকণমান হালধি দি লৈছোঁ মই পনীৰত। মোৰ ভিডিঅ'টি মাজে মাজে একদম আন্ধাৰ হৈ যায়, তাৰ কাৰণে বেয়া নাপাব, চৰি। মানে মই অকণমান দূৰত গুচি গ'লে কেমেৰাটো ফ'কাছ ল'ব নোৱাৰে। আৰু বাকী এই কৰচখানো যিখনেদি পনীৰটো লাৰি আছোঁ, এইটো ভাঙি গৈছে, মানে জুই টাপ লাগি। আনিব লাগিব এখন। বহুত মৰমৰ হয় এইখন মোৰ, নন ষ্টিক পেনত ইউজ কৰা।
আন এখন পেনত মই বাটাৰ দি লৈছোঁ। এতিয়া এই গোটেইখিনি অকণমান ফ্ৰাই কৰি ল'ম। বেছি সময় ফ্ৰাই নকৰোঁ। তাৰপিছত এইখিনি মিক্সিত পিচিম আৰু ইয়াৰ পৰাই হ'ব বাটাৰ পনীৰৰ গ্ৰেভি। তো এতিয়া মই ফ্ৰিজৰ পৰা ঠাণ্ডা পানী লৈ লৈছোঁ। তাত মই পনীৰখিনি দি দিম, তিয়াই থৈ দিম। কেতিয়াবা কি হয়, পনীৰটো বহুত টাইট হৈ যায় ন, তো খাবলৈ ভাল নালাগে। জুচি হৈ থাকিলে খাবলৈ ভাল লাগে আৰু এনেকুৱা কৰিলে পনীৰটো জুচি হয়। আপোনালোকেও ট্ৰাই কৰিব পাৰে ঘৰত। পনীৰটো খাবলৈ বহুত টেষ্টি হয়, তেতিয়া একদম স্মুথ হৈ থাকে। আৰু মাজে মাজে মই এইখিনি লাৰি দি আছোঁ। ইয়াত এতিয়া নিমখ আৰু অকণমান পানী দি ঢাকনি দি সিজাব লাগিব। আৰু এই যে ক'লা পৰি পৰি যায়, ইমান মানে বেয়া লাগিছে পিছত, তাৰ বাবে বেয়া নাপাব। মই অকণমান নিমখ দি ল'লোঁ। বাকীখিনি লাহে লাহে কৰি আছোঁ। আপোনালোকে চাই থাককচোন কি কৰোঁ। মই অলপমান ধনিয়া কাটি লৈছোঁ, শেষত দিব লাগিব। ৰেডি কৰি থৈ দিলোঁ। আৰু আপোনালোকে নিমখ আপোনালোকৰ হিচাপত দি ল'ব। কোনোবাই বেছি ভাল পায়, কোনোবাই কম ভাল পায়। এয়া মোৰ হৈ গ'ল। এতিয়া মই ঠাণ্ডা হ'ব দি কিনে এইখিনি মিক্সিত পিচি ল'লোঁ। গৰম গৰমে আপোনালোকেও নিপিচিব দেই, নহ'লে ৰিস্ক থাকে মিক্সিত দিলে। ঠাণ্ডা হ'ব দি ল'ব, তাৰপিছত মিক্সিত পিচি ল'ব। তো এতিয়া মই আৰম্ভ কৰিম গ্ৰেভি বনোৱাৰ কাৰণে। এতিয়া মই পেনখন গৰম হ'ব দি লৈছোঁ। তাত মই কেইটামান শুকান জলকীয়া ফ্ৰাই কৰি ল'ম। গ্ৰেভিত দিব লাগিব। মই এনেও শুকান জলকীয়া ফ্ৰাই কৰি খাই বহুত ভাল পাওঁ। শুকান জলকীয়া বুলি নহয়, মই জলকীয়াই ভাল পাওঁ। ভোট জলকীয়াটো আৰু ফেভৰেট হয় মোৰ। জ্বালাকেইটা ভাজি লওঁ। জ্বালাখিনি ভাজি উঠি মই মিক্সিত পিছা গোটেইখিনি পেষ্টখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। তাত বাটাৰ দিম। নিমখটোতো জনাইছোঁৱে, সকলোৱে নিজে অনুমান লৈ দিব, যোনে যিমান ভাল পায়। চাই থাককচোন। জলকীয়াখিনি ফ্ৰাই কৰা হৈ গ'ল। এইখিনি মই এতিয়া উলিয়াই ৰাখিম। তাৰপিছত এতিয়া মই পেষ্টখিনি ফ্ৰাই কৰা আৰম্ভ কৰিম গ্ৰেভিৰ কাৰণে। জলকীয়া ভজাৰ তেলখিনিতে মই পেষ্টখিনি দি ল'লোঁ। তাৰপিছত বাটাৰ দিম অকণমান। সেইখিনি লাৰি থাকিব লাগিব, নহ'লে জ্বলিব পাৰে। ভালদৰে লাৰি আছোঁ।
গেছটো কমাই দিব, নহ'লে জ্বলিব। এতিয়া ইয়াত মই বাটাৰ দি দিম। এয়া বাটাৰ দি ল'লোঁ। বাটাৰ পনীৰততো বাটাৰ দিবই লাগিব ন। ভালদৰে এইখিনি একদম ধুনীয়াকৈ লৰাই ভাজি আছোঁ মই। এই 2 মিনিট সময় মোটামুটি ভাজি লৈছোঁ। তাৰপিছত এতিয়া ইয়াত অকণমান মছলা দিব লাগিব। মছলা মানে বিশেষ মছলা নহয়, কি দিওঁ চাই লওকচোন আপোনালোকে। ইয়াত ভালদৰে লাৰিব লাগিব। এতিয়া মই নিমখ অকণমান আগতে দিছিলোঁ যে, সেইকাৰণে এতিয়া অলপ দিছোঁ। আৰু হালধি গুড়ি আৰু জিৰা আৰু ধনিয়া গুড়ি দিম, বাকী বেলেগ মছলা মই ইউজ নকৰোঁ। এইখিনি মছলাই দিলোঁ। দি কিনে আৰু অকণমান সময় ভাজি ল'ব লাগিব। পানী অকণমান দি লৈছোঁ। দি ভালদৰে লৰাই ভাজি লৈছোঁ। মোটামুটি মোৰ হৈয়ে গ'ল। পানী দিলোঁ। পানী দি ভালদৰে উতলাৰ পিছত মই মোৰ পনীৰখিনি ইয়াতে দি দিম। তাৰপিছত আপোনাক যিখিনি গ্ৰেভি লাগে সেনেকুৱাকৈ ৰাখিব। শেষত পনীৰখিনি দি কিনে ভালকৈ উতলাব দিব। হৈ গ'ল মোৰ। এতিয়া পনীৰখিনি দি দিম ইয়াতে। আৰু শেষত মই ইউজ কৰিম আমুল ক্ৰীম। ভিডিঅ'টিৰ শেষত দেখা পাব আপোনালোকে। এই যে ক'লা পৰি গৈছে, ইমান মানে বেয়া লাগিছে এইটো। উপায় নাই আৰু এনেকেই চাব লাগিব এইবাৰৰ কাৰণে। নেক্সট বাৰ এনেকুৱা আৰু নকৰোঁ, হ'ব নিদিওঁ। একদম ভালকৈ বনাব চেষ্টা কৰিম মই ভিডিঅ'টি। মাজতে চাফা কৰিও ল'লোঁ। চাফ চিকুণ মেইন ন, অকল ৰান্ধিলে খালেই নহ'বতো, চাফা কৰিবও লাগিব। তো গোটেইখিনি মই চাফা কৰিলোঁ। অকণমান তেল চিটিকি পৰে ন তাতে, চব মুচি কাচি থৈ দিলোঁ মই। তো এতিয়া মোৰ ফাইনেল লুক মোৰ গ্ৰেভিখিনিৰ কেনেকুৱা হৈছে গাইজ দেখাত। আৰু ইয়াত মই ব্যৱহাৰ কৰিছোঁ আমুল ক্ৰীম। খাই কিনে ইমান টেষ্ট পালোঁ। আপোনালোকে নিশ্চয়কৈ ট্ৰাই কৰিব ঘৰত। বেছি মছলাও ইউজ কৰা নাই মই। সকলোৱে খাই ভাল পাব। তো এয়া মোৰ দুপৰীয়াৰ ভাতৰ থালি। তো বাই বাই, আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।